Hello everyone, Assalamualaikum, good morning. এতিয়া ৰাতিপুৱা 10টা হৈ গৈছে আৰু মই পাকঘৰৰ কাম হৈ গ'ল অলমোষ্ট চাহ পানী খোৱা হৈ গ'ল বাচন এইবিলাকো ধুলো আৰু এতিয়া ভাত বহাইছো দালিও হৈ গ'ল আৰু আনাৰ কাৰণে খিচুৰিও বহাইছো হৈ আছে আৰু আনাই এতিয়া মাৰ লগত খেলি আছে মই যাম কাপোৰ অলপ আছে সেইকেইটা ধুবৰ কাৰণে আজি জোনাবৰ টিফিন হয় সো আৰু সোনকালে মানে ৰেডি কৰিব এনেতো ৰাতিপুৱাও হৈ যায় মোৰ ভাজি দালি আৰু এতিয়া ভাত বহাইছো সেইকেইটা ভাত হৈ যাব অলপ পিছত সো অলপ এইটো কমাই দিছো জুইটো কমাই দিছো হৈ থাকিব লাহে লাহে সো মই এইখিনি টাইমত কাপোৰ কেইটামান আছে সেইকেইটা ধুই পেলাও আৰু আনাই আছে মাৰ লগত সো এতিয়া 10টা পাৰে হ'ল আনাইক এনে 10টা 10:30 গা ধুৱাই দিও বাট আজি অলপ দেৰিকে ধুম মই কাপোৰখিনি ধুই ল পিছত সো বাই বাই ফটাফট কাপোৰখিনি ধুই ল পিছত লগ পাইছো বাই হেল্ল' গাইজ সো মই গা পা ধুলো আৰু আনাইও গা পা ধুৱালো অথনিয়ে আৰু তাই ভাতো খালে এতিয়া টোপনি যাব কি কৈছা কি কৈছা এতিয়া কি কৰিবা এতিয়া কি কৰিবা এইটো কৈ দিয়া এতিয়া কিবা তোমাৰ টিকনি কি হ'ল হে টিকনি ক'ত গ'ল টিকনি বান্ধিবই নোৱাৰি লগৰ খুলি পেলাই সো এতিয়া আনাই হৈ থাকিব আৰু পিছত আবেলি লগ পাব আকৌ কান্দে আৰু পিছত কেনে কান্দিয়ে থাকে কিয় কান্দিছা ding 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 এতিয়া অলপ ঠাণ্ডা পৰি আছে মানে অলপ বেছিয়ে ঠাণ্ডা লাগে সো তাইক এতিয়া ফুল হাতৰ কাপোৰ পিন্ধাই দিও আৰু নহলে সন্ধিয়া টাইমত পিন্ধিব নোখোজে এতিয়া পিন্ধাই দিও কান্দি আছে যেন চৌ দেখাব বদমাসি কেটা বলছে এটা ঠিক কি কৰিছা বহুত হাতি আছা Hello everyone. Hi dia Anaya. Hi dia. Hi dia. So এতিয়া সন্ধিয়া হৈ গৈছে আৰু আনায়া পঢ়িব গৈছে ইয়া তাই পঢ়িব সো এনে নোৱাৰে পঢ়িব নোৱাৰে লিখিব নোৱাৰে কিন্তু সো এতিয়া তাই লিখিব কেনেকে দিয়া ইমান ডাঙৰ নহয় সৰু সৰু মই সৰু সৰু দিছো তো লিখা তো ওপৰ ওপৰ দি দিয়ে এনেকে ওপৰ ওপৰ ঘূৰাই দিয়ে এনেকে ডিজাইন হেল্ল' গাইজ গুড ইভিনিং সো এতিয়া সন্ধিয়া হৈ গৈছে আৰু মই চাহ লৈছো এইফালে ভাতো বহাই দিছো এতিয়া 7:30 এনেকুৱা হৈ গৈছে
আনায়াক 8টা 8:30টাৰ ভিতৰত খুৱাই দিওঁ চ' ভাবিলোঁ অলপ সোনকালে ৰেডি কৰোঁ আৰু মোৰ চাহ পানী খোৱা হৈ গ'ল চ' আৰু ভাত হৈ আছে লাহেধিৰে চ' এইফালে আনাৰ লগত দুটামান ৰিল বনালোঁ আৰু মই অলপ আগতে আনাই কাপোৰবোৰ পিন্ধাইছিলোঁ ঠাণ্ডা কাপোৰ কিন্তু তাই আকৌ পানী খাই পেলাই চব তিতাই দিলে চ' দুবাৰমান এনেকুৱা কৰিছে মুখত পানী লৈ পেলাই মুখৰ পৰা পেলাই দিয়ে চ' গিলি নিদিয়ে পুৰা ভিতৰলৈকে কাপোৰ চব তিতি গ'ল চ' মই দুবাৰ তাইক চেঞ্জ কৰাই দিছোঁ এবাৰ কৈও দিছোঁ এনেকৈ পানী নাখাবা বুলি কিন্তু তাই এইটো বুজি নাপায় কি কৰে মুখত ৰাখে অলপ টাইম ৰাখি পেলাই পিছত নিজে পেলাই দিয়ে তাই খেল বুলি ভাবে নেকি চ' এনেকৈ কাপোৰ তিতিলে কি হয় ঠাণ্ডা দিনৰ কাপোৰ শুকাব নোখোজে একগাল কাপোৰ ওলাই যায় চ' তাই ভিতৰত 3টা ড্ৰেছ পিন্ধা আছিল চ' 3টা পুৰা এনেকৈ তিতি গ'ল আকৌ কাপোৰ চেঞ্জ কৰিব নিদিয়ে পুৰা কান্দে চ' মই জবৰদস্তিয়ে চেঞ্জ কৰাই দিওঁ আৰু এতিয়া চাওক আৰু এটা ড্ৰেছ পিন্ধাই দি আছোঁ অলপ পিছত আকৌ এইটোকো তিতা দিব তাই লাহে ডাঙৰ হৈছে আৰু উৎপাতবোৰ অলপ বাঢ়িছে আগত কিবা এটা ক'লেও বুজি পায় বা নকৰে এনেকুৱা হৈছে যেন আনাই এইটো নকৰিবা পিছত নকৰে কিন্তু এতিয়া কি কৰে কৰিম এনেকৈ কয় কৰিম বুলি কৰি পেলাই কৰে আৰু কিবা এটা খুজিলে যদি নিদিওঁ পুৰা উৎপাত পুৰা কান্দে চ' আপোনালোকৰ যে এনেকুৱা কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে চ' এইটো ব্লগ ইমানখিনিয়ে আছিল চ' বাই বাই নেক্সট ব্লগত লগ পাম বাই জলদি আহ তুমি আহা